নমস্কাৰ, মই জয়ন্ত নাথ। দেওবৰীয়া কথা বাৰ্তাৰ এটি নতুন খণ্ডলৈ আজি পুনৰ আগবাঢ়ি আহিছোঁ। মই যোৱাটো খণ্ডত 1995 চনত মোৰ কৰ্মৰে মুক্তি পোৱা উৰ্বশী ছবিখন আৰু সংঘাত এই 99 চনত মুক্তি পোৱা সংঘাত এই দুখন ছবিৰ কথা কৈছিলোঁ। ইয়াৰ পিছতেই 96-97 চনত মই আৰম্ভ কৰিলোঁ এখন ধাৰাবাহিক দূৰদৰ্শনৰ বাবে, গুৱাহাটী দূৰদৰ্শনৰ বাবে এখন ধাৰাবাহিক। সেই সময়ত ধাৰাবাহিক বহুত ওলাইছিল। দূৰদৰ্শনে স্পন্সৰ প্ৰগ্ৰেম হিচাপে ধাৰাবাহিকবিলাক কৰিবলৈ দিছিল আৰু ছবি নিৰ্মাতাসকলেও তেতিয়া ধাৰাবাহিক কৰিবলৈ আগবাঢ়ি আহিছিল। আৰু মই সেই সময়তে এখন ধাৰাবাহিকৰ GP ফিল্মছৰ বেনাৰত প্ৰযোজক আছিলে প্ৰয়াত গণেশ শৰ্মা। গতিকে তেওঁৰ তত্বাৱধানত এখন ধাৰাবাহিক কৰিবলৈ আগবাঢ়িলোঁ গুৱাহাটী দূৰদৰ্শনৰ বাবে। আৰু আমি তাত তেতিয়া 13টা খণ্ড দিছিল ধাৰাবাহিকৰ। আমি 13টা খণ্ডৰ বাবে 13টা গল্প লৈছিলোঁ আমাৰ শ্ৰদ্ধাৰ সৈয়দ আব্দুল মালিক ছাৰৰ পৰা। তেতিয়া ছাৰ যোৰহাটতে জীৱিত অৱস্থাত আছিল। তেখেতৰ গৃহত গৈ চিৰিয়েল ধাৰাবাহিকখনৰ বাবে গল্পসমূহ বিচাৰিলোঁ। তেওঁ নিজে বাছি দিয়া কিছু গল্প আমি তেওঁ গল্প সংকলনৰ পৰা ল'লোঁ। আৰু এই গোটেইখিনি বিভিন্ন বঁটা বাহন প্ৰাপক গল্প আছিল। গতিকে এই গল্পখিনি কৰিবলৈ যাওঁতে যথেষ্ট চিন্তা কৰিব লগা হৈছিলে, কাৰণ অসমৰ এজন স্বনামধন্য সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ এজন তেখেতৰ গল্প যিহেতু আমি লৈছিলোঁ। আৰু ধাৰাবাহিকখন এটা কথা এতিয়াও ইতিহাসত থাকি যাব, যোৰহাটৰ নিচিনা সাংস্কৃতিক নগৰীৰ পৰা প্ৰথমখন ধাৰাবাহিক এইখনেই আছিল নিৰ্মাণ হোৱা। ইয়াৰ প্ৰযোজকো যোৰহাটৰ আছিল, পৰিচালকো মই যোৰহাটৰে আছিলোঁ। আৰু মোৰ হাতত আন এটা দায়িত্ব পৰিল। সেই সময়ত যিটো দায়িত্ব মই লৈছিলোঁ প্ৰায়, সেইটো হ'ল সংগীত পৰিচালনাৰ দায়িত্ব। ধাৰাবাহিকখন স্বাধীনভাৱে পৰিচালনা কৰিম আৰু সংগীত পৰিচালনা কৰিম বুলি দায়িত্বভাৰ লৈ কামত আগবাঢ়িলোঁ। তাৰ যিটো শীৰ্ষক গীতটো ৰচনা কৰিছিলে আমাৰ যোৰহাটৰ প্ৰয়াত স্বনামধন্য গীতিকাৰ নগেন বৰাদেৱে। গীতটো ধাৰাবাহিকখনৰ নামেৰে গীতটো হৈছিল হাঁহিৰে চকুলো ঢাকি। গতিকে এই গীতটো যথেষ্ট জনপ্ৰিয় হৈছিল। আৰু ধাৰাবাহিকখন সম্প্ৰচাৰ হোৱাৰ পিছত আমি বিভিন্ন বঁটা বাহন লাভ কৰিবলৈ সমৰ্থ হৈছিলোঁ। আৰু সেই গীতটি জ্যোতিৰূপা বঁটা, মুনলাইট মিডিয়া বঁটা আদি বিভিন্ন বঁটা বাহন পাবলৈ সক্ষম হৈছিল। যথেষ্ট জনপ্ৰিয় হৈছিল গীতটো। আৰু সেই গীতটো এতিয়াও ইউটিউব যোগে উপলব্ধ। মোৰ ইউটিউব চেনেলতে গীতটো আছে। তাৰ বাহিৰেও ছবিখনৰ আৰু এজন মুখ্য ব্যক্তি আছিল পবিত্ৰ কুমাৰ ডেকা। অসমৰ জ্যেষ্ঠ বিশিষ্ট সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল, ধাৰাবাহিকখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল। তাৰপিছতে তেনেধৰণে আগবাঢ়ি তাত বেলেগ যিহেতু গল্প আছিল, 13টা বেলেগ গল্প। গতিকে আমি বেলেগ শিল্পীসকলক লৈ পেলাই কৰিব লগা হৈছিল। গতিকে আমাৰ ধাৰাবাহিকখনত শিল্পী, অভিনেতা অভিনেত্ৰীৰ সংখ্যা যথেষ্ট সৰহ আছিল। আৰু আমাৰ এটা কথা ভাল লাগিছিল যে 13টা খণ্ড সম্প্ৰচাৰ হৈ যোৱাৰ পাছত দূৰদৰ্শনে পুনৰ 10টা খণ্ড আমাক আকৌ বঢ়াই দিলে। ৰাইজৰ অনুৰোধত আৰু মানুহৰ সকলোৰে যিখিনি ধাৰাবাহিকখনৰ জনপ্ৰিয়তা দেখি তেতিয়া TRP বুলি কয়, সেই জনপ্ৰিয়তাৰ ভিত্তিতেই ধাৰাবাহিকখন আৰু 10টা খণ্ড বঢ়াই 23টা খণ্ড আমাক সম্প্ৰচাৰ কৰিবলৈ অনুমতি দিলে দূৰদৰ্শনে। তেতিয়া আৰু কেইটামান গল্প লৈ তাৰ লগত সংলগ্ন কৰি পুনৰবাৰ আকৌ শ্বুটিং কৰিলোঁ। আৰু মই গোটেই 23টা খণ্ডত আচলতে শতাধিক শিল্পী অভিনয় কৰিলে, অভিনয় শিল্পীয়ে। ইয়াত যোৰহাটৰে নহয়, অসমৰ বিভিন্নজন জনপ্ৰিয় শ্ৰদ্ধাৰ শিল্পী অভিনয় কৰিলে। প্ৰয়াত নিপন গোস্বামীদেৱ, মৃদুলা বৰুৱা, তৌফিক ৰহমান, প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তী, দিলীপ বৰুৱা, বিষ্ণু খাৰঘৰীয়া, নিকুমণি বৰুৱা, বিভিন্নজন শিল্পীয়ে ধাৰাবাহিকখনত অভিনয় কৰিলে। তাৰ লগতে যোৰহাটৰ আশে পাশে থকা বহু শিল্পীক আমি ইয়াত চৰিত্ৰত অভিনয় কৰাইছিলোঁ। গতিকে মোটামুটি 23টা খণ্ডত 100ৰ ওপৰ চৰিত্ৰ শিল্পীয়ে অভিনয় কৰিলে। গতিকে জ্যেষ্ঠ কনিষ্ঠ সকলো তেনেধৰণে ধাৰাবাহিকখন আগবাঢ়িল। যোৰহাটতে প্ৰথম দৃশ্যগ্ৰহণ কৰিবলৈ ল'লোঁ। প্ৰথম 4টা খণ্ড আমি কৰিছিলোঁ পাইলট খণ্ড হিচাপে, আৰু সেয়া
সেই পাইলট খণ্ডত অভিনয় কৰিছিলে মূল চৰিত্ৰত নিপন গোস্বামীদেৱে আৰু লগত আছিল যোৰহাটৰ প্ৰয়াত ৰূপক বৰুৱা, দিগন্ত বৰুৱা, অঞ্জলি মহন্তকে ধৰি বিভিন্নজন শিল্পী। মৃগনাভি বুলি এটি গল্প, খুব ভাল গল্প। আৰু এই গল্পটো যেতিয়া দূৰদৰ্শনক আমি 4টা খণ্ডৰ সৈতে সম্পাদনা কৰি পাইলট এপিছড হিচাপে জমা দিলোঁ, তেওঁলোকে খুব ভাল পাই বাকীখিনি কাম কৰিবলৈ আমাক অনুমতি প্ৰদান কৰিলে। আৰু তাৰপিছতেই বিভিন্ন গল্প, ঢাকনি বুলি এটা গল্প হৈছিল, যিটো গল্প আমাৰ পাঠ্যপুথিত সংলগ্ন আছিলে হায়াৰ ছেকেণ্ডেৰী বা এনেকুৱা কিতাপত। গতিকে তেনেকুৱা ধৰণৰ গল্প আছিলে ঢাকনি, এটা খুব ভাল গল্প। তাৰ উপৰিও এটা গল্প আছিলে হাঁহিৰে চকুলো ঢাকি, যিটো গল্পৰ নামেৰে আমি ধাৰাবাহিকৰ নাম দিছিলোঁ হাঁহিৰে চকুলো ঢাকি। আৰু ইয়াত যোৰহাটৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ হৈছিল। সেই সময়ত যিহেতু ধাৰাবাহিক যোৰহাটৰ পৰা হোৱাই নাছিল, তেতিয়া যোৰহাটৰ বিভিন্ন ঠাইৰ লোকসকলৰ পৰা আমি বহুত সহায় সহযোগ পাইছিলোঁ। তেওঁলোকে যথেষ্ট সহায় কৰিছিল আমাক দৃশ্যগ্ৰহণৰ সময়ত। আৰু প্ৰযোজক প্ৰয়াত গণেশ শৰ্মা, তেখেতো এজন ভাল অভিনেতা আছিল। তেখেতে ঢাকনি গল্পটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে। খুহুতীয়া দুটামান গল্প আছিল। এটা আছিলে লখিমী বুলি এটা গল্প আছিলে। এই লখিমী গল্পটোত প্ৰয়াত ক্ষীৰোদ শৰ্মাকে ধৰি বিভিন্নজন কৌতুক অভিনেতাই অভিনয় কৰিছিল। গতিকে তাৰ উপৰিও এটা খণ্ড আছিলে তেজৰ সোৱাদ বুলি। এতিয়া যিটো ড্ৰাগছক লৈ মানুহৰ সজাগতা আগবাঢ়িছে দেখা যায়, সেই সময়তে তেওঁ এইটো আগতীয়াকৈ ভাবিছিল চাগে। তেওঁ অসমৰ কাহিনী দিল্লীত হৈ যোৱা এটা কাহিনীক লৈ এই কাহিনীভাগ লিখিছিলে, তেজৰ সোৱাদ। মানে ড্ৰাগছৰ কবলত পৰি কি পৰ্যায়লৈকে এই আসক্ত ব্যক্তিসকল যাব পাৰে, এইটোৰ ওপৰতে কাহিনীভাগ আছিল। তাত অভিনয় কৰিছিলে আকাশী তৰা, প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তী, চম্পক শৰ্মা, বিশিষ্ট অভিনেতা এইসকল। গতিকে এখন সৰ্বাংগ সুন্দৰ ধাৰাবাহিক বুলি আমাক দৰ্শকে কৈছিলে। আৰু সেই সময়ত বহুতো বঁটা বাহন পাবলৈ সক্ষম হৈছিলে। চিত্ৰনাট্য খুব সুন্দৰ আছিলে। পবিত্ৰ কুমাৰ ডেকা ডাঙৰীয়া সুন্দৰ চিত্ৰনাট্য কৰিছিলে। আৰু চিত্ৰগ্ৰহণ কৰিছিলে আমাৰ নিৰ্মল ডেকা, তেখেতে কেমেৰামেন। আৰু ভালকৈ এখন ধাৰাবাহিক কৰা হৈছিলে, ছবিৰ নিচিনাকৈ। ছবিত থকা মানুহবোৰ যিহেতু আছিলে, এটা গল্পত আছিলে তৌফিক ৰহমান আৰু মৃদুলা বৰুৱা। এইটো এটা সুন্দৰ গল্প। আৰু আমি এতিয়া ভাবিছোঁ এই গল্পবিলাকৰ পুনৰ নিৰ্মাণৰ কথা এটা আমি চিন্তা কৰি আছোঁ। কিছু ভাল গল্প তাৰ পুনৰ নিৰ্মাণ হ'ব পাৰে নেকি বুলি আমি এটা চিন্তা চৰ্চা চলাইছোঁ। আৰু এটা যিটো মূল গল্প হাঁহিৰে চকুলো ঢাকি, তাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে নিকুমণি বৰুৱা, এগৰাকী গায়িকাৰ চৰিত্ৰত। সেই সময়ত খুব জনপ্ৰিয় আছিল তেওঁ। গতিকে তেনেধৰণে কাহিনীভাগ হৈছিলে। আৰু এটা চৰিত্ৰত, মুখ্য চৰিত্ৰত অভিনয় কৰি এটা গল্পত আমাৰ শ্ৰদ্ধাৰ বিষ্ণু খাৰঘূৰীয়া ডাঙৰীয়াই, সেইটোও খুব ভাল গল্প আছিল। তাৰোপৰি আৰু এটা গল্পত আছিলে এগৰাকী বিশিষ্ট অভিনেতা তেজপুৰৰ মৃদুল চুতীয়া, সেইটোও খুব ডিটেক্টিভ এটা কাহিনী আছিলে। গতিকে তেনেধৰণে এই যোৰহাটৰ পৰাই প্ৰথমখন দূৰদৰ্শনৰ ধাৰাবাহিক নিৰ্মাণ হৈছিল, নাম হাঁহিৰে চকুলো ঢাকি। আৰু তাৰ পৰিচালনা আৰু সংগীত পৰিচালনাৰ দায়িত্ব মোৰে আছিল। আৰু সেইখন পৰিচালনা কৰাৰ পিছত মই স্বাধীনভাৱে কাম কৰিবলৈ যথেষ্টখিনি মোৰ সাহস হ'ল আৰু যথেষ্ট অভিজ্ঞতা হ'ল আৰু যথেষ্ট পৰীক্ষা নিৰীক্ষাও কৰিলোঁ। গতিকে ৰাইজেও আদৰি ল'লে ধাৰাবাহিকখন। সেইকাৰণে পৰৱৰ্তী সময়ত মই বিভিন্নখন ছবি বা ছবি বিষয়ত স্বাধীনভাৱে কাম কৰিবলৈ আগবাঢ়ি যোৱাত সহায় হ'ল। গতিকে মই আজি এই খণ্ডটো ইমানতে সামৰিম। ইয়াৰ পৰৱৰ্তী খণ্ডত পুনৰ আপোনালোকক লগ পাম দেওবৰীয়া কথা বাৰ্তাৰ যোগেদি। গতিকে আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।